নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ চেনেললে আকৌ এবাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালে আৰু আজি হৈছে থাৰ্সডে 1 জুলাই আৰু আজি হৈছে ডক্টৰছ ডে আৰু ডক্টৰ সকলক মই আজি মোৰ চেনেলৰ পৰা মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ ডক্টৰ বিলাক কিমান মানে আমাৰ কাৰণে কিমান ডাঙৰ ৰিচুৱেলছ হয় আমি সকলোৱে জানোৱে আৰু বৰ্তমান পৰিস্থিতিটো আৰু ক'বই নালাগে ডক্টৰ বিলাকৰ অবিহনে ভাবিবও ভয় লাগে গতিকে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ইমান তেওঁলোকে দিন ৰাতি কষ্ট কৰি পেলাই আমাৰ কাৰণে কাম কৰি আছে আৰু এনেকি মই আজিৰ মোৰ ব্লগটো ষ্টাৰ্ট কৰি একদিন ব্লগ কৰা হোৱাই নাছিলে আৰু এতিয়া মই গা ধুই আহিছো ভাত বনাম এতিয়া আৰু ভাত মানে আজি আসলতে খিচিৰি বনাম কাৰণ আজি খিচিৰি খাবলৈ মন গৈছে কাৰণ জুৱাকালি ঘৰত ফোন কৰতে মায়ে কৈছে হিহঁতে তাতে খিচিৰি খাইছে গতিকে মোৰো খাব মন গল খিচিৰি এই কাৰণে আৰু আজি ভাবিলা আজি খিচিৰি বনাও ৰেচিপি শেয়াৰ নকৰো কাৰণ খিচিৰিটো আপোনালোক সকলে বনাই খাই একো মানে নতুন একো নাই গতিকে খিচিৰি খাই মানে বনাই পেলাই খাই মেলি পেলাই আপোনালোকক লগ পাইছো ঠিক আছে খানা ৰেডি হৈ গল এতিয়া খাব লাগে এই আৰু মই দেখুৱাই দিছো এয়া বেঙুন ভাজি তাৰপিছত সালাড আৰু খিচিৰি এয়া মই তিনিওৰে বাঢ়ি লৈছো ধুনীয়াকৈ পিউৱে টিভি চাই আছে মাতি আছো এতিয়ালৈকে অহা নাই আৰু আমি এনেকৈ ষ্টিলৰ কাঁহীতে খাওঁ কাৰণ কাঁহৰ কাঁহীত অকল পিহুক দিওঁ কাৰণ ধোৱাতে বহুত দিগদাৰ বহুত ওজন সেইকাৰণে ষ্টিলৰ কাঁহীয়ে ইউজ কৰোঁ খাই লওঁ খাই পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ ভাত খাই আহি পেলাই বিচনাত শুব আহিছিলোঁ পিহু আৰু মই তাৰপিছত পিহুৱে ক'লে যে এতিয়া আজি আমি অকণমান ফাইটিং খেলোঁ ৰাতিপুৱাৰ পৰা কৈ আছিলে তাইৰ লগত খেলিব লাগে খেলা হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ তাইৰ লগত অকণমান খোৱাৰ আগে খেলি লওঁ তাৰপিছত ভালকৈ টোপনি আহিব সেইকাৰণে এইটো ডল ফাইটিং হয় ডল ফাইটিং খেলাটো পিহুৱে শিকাইছে অৱশ্যে দুটা দল লৈছোঁ আৰু এনেকৈ পুৰা একদম দুইটা দলৰ মাজত ফাইটিং হ'ব চাই থাককচোন তাৰপাছত মই কৈ আছিলোঁ মানে মই ভইচ দিম বুলি ভাবা নাছিলোঁ তাৰপাছত কিবা চাউণ্ডটো ভালকৈ অহা নাছিলে সেইকাৰণে ভইচ দিব লগা হৈ গ'ল মই কৈ আছিলোঁ যে তাইৰ ইউনিট টেষ্ট আহি আছে সেইকাৰণে তাই ৰাতি যিহেতু পঢ়িব লাগিব অকণমান আৰু নুশুলে দিনত নুশুলে ৰাতি পঢ়াৰ সময়ত টোপনি ধৰে সেইকাৰণে অকণমান শুই ল'ব লাগিব পঢ়াৰ আগে মানে দিনত ভাত খোৱাৰ পিছত অকণমান শুই ল'ব লাগিব তেতিয়াহে পঢ়িব পাৰিব তো সেইটোৱে মই ইয়াতে কৈ আছিলোঁ তেতিয়া কি হ'ল জানেনে তেতিয়া ভাত চাত খাই পেলাই শুব গ'লোঁ যে এয়া চব পুৰা চকুটুকু ফুলি আছে ঠিকছে শুলোঁ মানে তেতিয়া শুব যাওঁতে কি হ'ল হঠাৎ মানে এনেকুৱা শব্দ শুনি পেলাই মানে উঠি দৌৰি আহি পেলাই দেখিলোঁ যে মানে কি বান্দৰ দুটা জানেনে বান্দৰ দুটা ছোৱালী ৰুমৰ খিৰিকীত মানে সিহঁতে লটকি আছে আৰু ইফালে তাইৰ ৰুমৰ ইফালেদি গ'লেই মানে কিচেনটো পায় কিচেনটোৰ সিখিনিতে মানুহ ৰখা আছিলে আলু আনিছে দুটা তিনিটামান আলু আনি পেলাই খাই আছে তাৰপিছত মানে দেখি পেলাই আচৰিত লাগিল ভিডিঅ' কৰোঁ মানে সিহঁত গ'লগৈ আৰু অকণমান ধৰি ৰাখিছোঁ চাওক আপোনালোকে বাৰু যিয়ে নহওঁ তাৰপিছত গৈ পেলাই আকৌ শুলোঁ কিন্তু তেতিয়ালৈকে ছোৱালীৰ টোপনি আহিছিলে নহ'লে তাই উঠি পেলাই আৰু চাগে নুশুলেই হয় বান্দৰৰ ভয়তে তাৰপিছত এতিয়া উঠি আহিছোঁ আহি পেলাই এতিয়া হেৰি বনাম কিবা খাবলৈ বনাম আৰু কি বনাওঁ চাই থাককচোন আপোনালোকে ভিডিঅ'টো আজি গধূলি খাবলৈ নিমকি বনাব মন গৈছিলে চ' নিমকি বনালোঁ কিন্তু অকণমান ডিফাৰেণ্ট শ্বেপত চাওক আপোনালোকে কোনোবাটো যদি বিয়াৰ হৈছে কোনোবাটো আকৌ ফিছ হৈছে তো এনেকুৱা ডিফাৰেণ্ট শ্বেপত বনালে মানে
খাবলৈ ইন্টাৰেষ্ট আকৌ বাঢ়ি যায় ন ছোৱালী মোৰ যদি সৰু সৰু বাচ্চা থাকে তেতিয়ালে খাই ভাল পাব তো এইকেইটা হৈছে এইবিলাক যে শেপবিলাক দেখিছে এই শেপ মেকাৰবিলাকে দি মই বনাইছোঁ আৰু বজাৰত কিনিব পাব আপোনালোকেও আৰু এনেকৈ বনাই পেলাই চাবচোন বাচ্চাক দিব সিহঁতে ভাল পাব খাই পেলাই তো এয়া চাহ আমি খাইছোঁ লাহে লাহে খাওঁ চাহ আৰু ভাবিছোঁ ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইয়াতে শেষ কৰোঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই পেলাই ক'ব কেনেকুৱা লাগিল বহুত দিনৰ মূৰত ডেইলি ব্লগ কৰিছোঁ ক'ব কেনেকুৱা লাগিলে আৰু ভাল লাগিলে লাইক আৰু কমেণ্টটো কৰিবই লগতে শ্বেয়াৰো কৰি দিব আৰু নতুন যদি আপুনি হয় মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই